হলগুৰীয়া গাঁৱৰ নামঘৰ প্ৰতিষ্ঠা ১৫০ বছৰীয়া বৰ্ষজোৰা শুভাৰম্ভণি অনুষ্ঠানৰ সফল সামৰণি। শিৱসাগৰ জিলাৰ হাঁহচৰা হলগুৰীয়া গাঁৱৰ নামঘৰৰ প্ৰতিষ্ঠা ১৫০ বছৰীয়া বৰ্ষজোৰা শুভাৰম্ভণি অনুষ্ঠান ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ সফল সামৰণি পৰে। শেষৰ দিনা নাম প্ৰসংগৰে দিনৰ কাৰ্যসূচী সামৰণি মাৰি সন্ধিয়া বন্তি প্ৰজ্বলনে কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু নিশালৈ নিমন্ত্ৰিত ভাওনা সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা প্ৰদৰ্শন কৰা হয়। ভাওনাভাগি উদ্বোধন কৰে চিকিৎসক ডাক্তৰ প্ৰবীণ কোঁৱৰে। হাঁহচৰাৰ পৰা মুকুল বাইলুঙৰ ৰিপৰ্ট, হেল্ল' অসম।